নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা এনেকুৱা মন্দিৰত যাব ওলাইছোঁ। মন্দিৰ মানে আমাৰ বাবা ভোলেনাথৰ থান হয়। ষ্টাৰ্টটো দিয়া। আৰে কা হোৱা ভিডিঅ'টো শেষলৈ চাই থাকিব। এটা ৰহস্য আছে, খুব ৰহস্য আছে। ষ্টাৰ্টটো দিয়া। 2008 চনৰে গাড়ীটো অলপ প্ৰব্লেম দিয়ে। চকটো ডাঙাই আছে। মাৰাচোন এতিয়া নমাই দিছোঁ। কি সুন্দৰ এই চাৰিওফালে সৰিয়হৰ খেতি। হ'ব দাঙিব নালাগে। বলক গাইজ, যাই থাকো বলক। পথাৰৰ মাজে মাজে ৰাস্তা, গাড়ীৰ মিটাৰ চিটাৰ চব বয়া আমাৰ। চাৰিওফালে সৰিয়হৰ খেতি। ভাল লাগছে অসমীয়া মানুহগিলাও এতিয়া মাজতে আমি কমচে কম 11-12 বছৰ ইমান থাকান্তে বস্তুবিলাক খেতি বাতি আমাৰ অসমীয়া মানুহবিলাক খেতি বাতি নকৰে, একো নকৰে, চব কিনি খোৱা। এই যোৱা 3 বছৰ মানৰ পৰা এইগিলা চাৰিওফালে সৰিয়হৰ খেতি এইবিলাক কৰা কৰিছে। ভাল লাগছে। চব খেতি কৰিব লাগে, মাটি থাকিলে খেতি কৰিব লাগে। চব বস্তু বেলেগৰ ওপৰত নিৰ্ভৰ কৰি লাভ নাই। বাহিৰত পাঞ্জাৱ হাৰিয়ানাত কিমান ধৰণৰ খেতি কৰে তাৰে মানুহগিলাই। খেতি বাতি কৰিব লাগে, অৱশ্যে ভাল লাগে। চাৰিওফালে এতিয়া সৰিয়হবিলাক ফুলছে, কি ভাল লগা হৈছে। যাই পালো এখন থান, এখন আঙুলি দেখাই দিছো। ভগৱান বেয়া চেয়া নাপা, বলা। ইফালে এই প্ৰথম আছো এইটো ৰাস্তাই দি, ভাল লাগে দেখোন। এখন ঘড়ি চুরি তারি ধোখার রোদালি পুয়ার মিসকি হাহি। ভিডিঅ'টো যোনে চাই আছে একেবাৰে লাষ্টলৈ চাব। এই থান দেখাওঁ। আমাৰ ইয়াত তামাম পপুলাৰ, এই তামোলপুৰ অঞ্চলত তামাম পপুলাৰ হৈছে, ফেমাছ বুলি ক'লো আৰু। ৰহস্য আছে। বম হ'ল এই পালৈ মন্দিৰটো। বেছি বছৰ হোৱা নাই, 2 বছৰমান হ'ল। এইটো অলপ আগত ইয়াত ৰখাই দিয়া, চাইড কৰি ৰখাই দিয়া। এয়া দমকলো আছে সম্ভৱ ভৰি ইয়াত থ'বলৈ। আমি ভিতৰত নোসোমাওঁ, মোবাইলটো লোৱাচোন, কৰি থাকা। আমি ভিতৰত নোসোমাওঁ, কাৰণ ঘৰত ভাত খাই কি অলপ ওচৰৰ কাৰণে না, ঘৰত ভাতকেইটা খাই কি আছো না, ভৰি চৰি ধূলা বালা লাগি থকা। ভিতৰত নোসোমাওঁ, অলপ দূৰৰ পৰাই দেখাই দিম। ভাল লাগছে। ইয়াতে দমকল চমকলো আছে ভৰি ধোবা, ভৰি হাত ধোবা। চাৰিওফালে দেখাই দেচোন, দমকল আছে নিশ্চয়। ভৰি হাত ধোবা কৈছে দমকল চমকল দেখি। সাপ ওলছিল যে তুই থাম ন, সাপ যে ওলছিল তুই থাম ন। এই ভাইটিহঁতক সোধামতে এইখনে হয় থান। ভাল লাগিছে কৃষ্ণ। 2 বছৰমান হ'ল নেকি, 2 বছৰমান হ'ল ইয়াতে ভিতৰত যাওঁ। এতিয়া কাৰণ ঘূৰি বাকি আছোতো, যাব ভাল নালাগে। অলপ ইফালে আহা, ঘূৰি বাকি আছো। ৰাতিপুৱা গা ধুইছোঁ, হ'লেও স্কুলত গ'লোঁ, স্কুলৰ পৰা আহি আৰু ভাত খালোঁ। ভাত খাই ঘূৰি পাকি আহি কিমান ধৰণৰ ঘূৰি পাকি আহি ভালকৈ ভিতৰত যাব ভাল নালাগে। গতিকে ইয়াৰ পৰা এটা সেৱা লৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিবা। বাবা ভোলেনাথ কি যাই হওক। আৰু ৰহস্যটো মই শুনা মতে এই ৰাস্তাটোত তাৰমানে লাখ থাকিব লাগিব, তেতিয়াহে দেখাবা। এই ৰাস্তাটোত কি বোলে দীঘল দি 2ডাল সাপ নে কি, এডাল সাপ পুৰা এনেকুৱা ৰাস্তাটো পুৰা ব্লক কৰি থৈ দিয়ে। মোৰ মুখখন পুৰা উঠি আছে না, ৰাস্তাটো পুৰা ব্লক কৰি থৈ দিয়ে। এইটো ৰাস্তা দেখাই দিয়াচোন, মোক দিয়াচোন।
এই ৰাস্তাটো পূৰা ব্লক কৰি থৈ দিয়ে বোলে ইয়াৰ মানুহ কোৱা মতে আমি শুনা মতেও তাৰপিছত সেনেকৈ গ'ল কিছুমানে লাগ পায় ডিষ্টাৰ্ব নকৰে আৰু চাইডেৰে গুচি যায় বাইক হওক চাইকেল হওক তাৰপিছত লোৱাচোন তাৰপিছত আৰু কিছুমানে কোৱা মতে ইয়াত এযোৰ মানে দুটা সাপ নাগনাগিন বুলি ক'ব পাৰি আমি সকলোৱে হিন্দুসকলে মনা মতে নাগনাগিন বুলি মানুহ আমি দেৱতাসকলক সাপৰ নাগনাগিন থাকে মতা মাইকী থাকে নহয় সেই এটা মতা এটা মাইকী সাপ এই নাগনাগিন এযোৰ ইয়াত থকা বুলি কৈছে আৰু দেখা বুলিও কৈছে আৰু বহুতে কিবা কিবি খেদাৰ চেষ্টা কৰিছিল কিন্তু নাযায় ভিতৰত আৰু সৰুকৈ গছ আছে ওচৰৰ আছে এবাৰ ভিতৰত মই চাওঁ জুম কৰি দিব পাৰোঁ নেকি ইয়াত মানে কৃষ্ণই বাবা কিবা ফুল বান্ধি হ'লে ক্ষমা কৰি দিব আৰু ইয়াত কোনোবা প্ৰসাদ আগবঢ়াইছিল সম্ভৱ ইয়াত এই ভিতৰতে আৰু এটা গাঁত আছে গাঁতত দুটা সাপ আছে আৰু এতিয়াও থকা বুলি কৈছে ভাল লাগে ওচৰতে এইবিলাক মন্দিৰ চন্দিৰ হ'লে ৰাইজৰ সঁহাৰিত এইখিনি হৈছেও ভাল লাগিছে ভৱিষ্যতে আৰু কিবা হওক মন্দিৰটো ভাল হওক তাৰে আশা কৰিছোঁ সকলোৱে যে আমাৰ ওচৰে পাজৰে কোনোবাই চাই আছে এতিয়া অলপ যোনেই যিমান পাৰে অলপ দান দক্ষিণা আগবঢ়ালে ভাল পাওঁ গতিকে ইয়াত মোৰ মতে এটা নিৰ্দিষ্টকৈ ইয়াত কোনো পূজাৰী চূজাৰী ৰখাটো ভাল হ'ব ন এনেকুৱা থাকিলে ভাল নালাগে ৰাতিপুৱা নিশ্চয় কোনোবা মোচে চাগে কিন্তু আচৰিত কিন্তু দুটা সাপ ইমান খেদাৰ চেষ্টা কৰিছিল গছ এডাল আছে গছডাল কি নাম কয় ময়ো পাহৰিছোঁ কিন্তু আচলতে ৰহস্যজনক কথাবিলাক এই ৰাস্তাটো ক্ৰছ কৰি থাকে বোলে আৰু লাকো লাগিব কিন্তু লাকো দেখা পাব লাগিব কিছুমান হয় ৰাতি কিছুমানে গধূলা এনেকুৱা টাইমতে দেখা পায় বোলে কিন্তু আমিতো এতিয়া ক'ত দেখা পাওঁ আমি ইমান পাপিষ্টবিলাক আমাক ক'ত দেখা দিব বড়ো মানুহ দেখা পাইছে বড়ো মানুহ দেখা পাইছে কাৰণ আমাৰ ইয়াত এইবিলাক গোটাই ট্ৰাইবেল এৰিয়াটো এইবিলাক চব বড়ো জনগোষ্ঠীৰ মানুহবিলাক আছে ইয়াত তেখেতসকলে কোৱা মতে এজন আমাৰ বড়ো জনগোষ্ঠীৰ ভাই এজনে দেখা পাইছিল প্ৰথমতে এই ৰাস্তাটো ইয়াত এনেকৈ ক্ৰছ কৰিব নোৱাৰিলে তাৰমানে তেখেতে চাইডেদি গুচি যাব লগা হ'ল সেই তেতিয়াই প্ৰথম ঘটনা তাৰপিছত ছেকেণ্ড ঘটনাত দুডাল সাপ একেলগে দেখা পাইছিল সেয়াই আৰু বেলেগ একো নাই পিছত কাৰোবাৰ সপোনত দেখালে নেকি ইয়াত এটা মন্দিৰ লাগে কিবা সেই সিমান আৰু মই এইখিনি জানো সেই জনাখিনি দেখুৱালোঁ বেলেগ আৰু কি ক'ম এই পৰিৱেশ চাওক গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা আমাৰ কেতিয়াম এখন কেতিয়াম চাই লওক হিৰো হণ্ডা এতিয়া বেলেগ হ'ল হিৰো আৰু হণ্ডা বেলেগ এতিয়া যেতিয়া জোৰকৈ আছিল ন দুটা একেলগে আছিল হিৰো হণ্ডা 2008 চনৰে বাইক টনটনীয়া হৈ আছে চলোৱা যাওঁ এইপিনে এইফালে ক'ত যাব পাৰিবা ওলব পাৰিম না বলতে যাওঁ গাড়ীত তেল আছে হাফ টাংকি আছে হাফ টাংকিত নাই বুলিও একমাহ যাব লাগে হাফ টাংকিত গলা যাওঁ চাই লওক আৰু এবাৰ লাষ্টলৈ কৃষ্ণ কৃষ্ণ বম বম হ'ল চাই থাকক গাইজ আৰু বেছি লাম্বা নকৰা 8 মিনিট হৈ গ'লে ভিডিঅ'টো বেছি লাম্বা হ'লেও মানুহবিলাক চাব ভাল নাপায় ইয়াতো দমকল দি আছে ভৰি হাত ধুব লাগে চাব গাইজ এইখিনি দেখুৱালোঁ আৰু ইমান কৰাত ইমান পাৰফেক্ট হৈছিলে হোৱা নাই নাজানো আমি কাৰণ ইমান এইবিলাক কৰি নাথাকোঁতো কাৰণ আমাৰ ওচৰৰে বস্তু সেইকাৰণে দেখাই দিলোঁ আহি পিনে ময়ো আজি আহিলোঁ ভাল লাগিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ